রাজনৈতিক প্রেক্ষাপটত এক গরম বতা চলি আছে এই মুহূর্তত মৌলানা বদরুদ্দিন আজমলৰ এটি মন্তব্য রাষ্ট্রীয় সংবাদ মাধ্যমের আগত AIDFৰ সভাপতি মৌলানা বদরুদ্দিন আজমল ডাঙৰীয়াই যি সাম্প্রদায়িক মন্তব্য প্রকাশ করেছিল আৰু সেই সাম্প্রদায়িক মন্তব্যক বিৰোধিতা কৰি ইতিমধ্যে অসমৰ বুকুত বিভিন্ন রাজনৈতিক আৰু অৰাজনৈতিক দলসমূহৰ নেতাকৰ্মীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে আৰু এই মুহূৰ্তত অসমৰ বিভিন্ন অঞ্চলত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাও দেখা পোৱা গৈছে আৰু এই মুহূৰ্তত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক মনিৰুজ্জামানে AIUDFৰ সভাপতি বদরুদ্দিন আজমলক উভতি ধৰি কি মন্তব্য কৰিলে চাওঁ আহক। সভ্য সমাজক লজ্জানত কৰা সাংসদ বদরুদ্দিন আজমল ডাঙৰীয়াই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত যি অশালীন মন্তব্যৰ জৰিয়তে সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ ঐক্য সংহতি বিনষ্ট কৰাৰ যি কুটিল ষড়যন্ত্ৰ ৰচনা কৰিছে তাক আমি ৰাইজৰ দলে তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছো আৰু তেখেতক অনাগত ভৱিষ্যতে এনেকুৱা মন্তব্য নকৰিবলৈ সকিয়নি প্ৰদান কৰিছো আৰু অতি সোনকালে বদরুদ্দিন আজমল ডাঙৰীয়াই হিন্দু তথা মুছলমান সমাজক অপমানসূচক মন্তব্য কৰাৰ কাৰণে ৰাজহুৱাভাৱে ভাৰতবাসী তথা অসমবাসীৰ ওচৰত ক্ষমা বিচৰাৰ কাৰণে দাবী উত্থাপন কৰিছো। সময়ে সময়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সাংসদ আজমল ডাঙৰীয়াই গোপন অভিসন্ধ ৰচনা কৰি এনেকুৱা উদ্ভট মন্তব্যৰ জৰিয়তে তেওঁলোকে ৰাজনৈতিক লাভালাভ আদায় কৰাৰ প্ৰয়াস কৰা আমাৰ পৰিলক্ষিত হৈছে। সিদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মেঘালয়ৰ শ্ৰমিকসকলক লৈ মুছলমানৰ বিৰুদ্ধে যি তীৰ্যক মন্তব্য প্ৰদান কৰিলে আৰু আজি বদরুদ্দিন আজমল ডাঙৰীয়াই সকলো সীমা উলংঘন কৰি হিন্দু আৰু মুছলমান উভয় সমাজক যি চৰম অপমান কৰিলে তাক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত অসমৰ সৰ্বসাধাৰণ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিব লাগে আৰু এই সময়ত এই জটিল সময়ত অসমবাসী ৰাইজলৈ মই এটাই আহ্বান জনাম, ৩৫% মানুহক লৈ ৰাজনীতি কৰা AIUDF আৰু 65% মানুহক লৈ ৰাজনীতি কৰা সেই বিজেপি, এই দুয়োটা দলৰ কাৰণে আজি অসমখনৰ ঐক্য সংহতি সংস্কৃতি আজি ধ্বংসৰ গৰাহলৈ গতি কৰিছে। গতিকে অসমবাসী ৰাইজে এই দুয়োটা দলকে 65% মানুহক লৈ ৰাজনীতি কৰা বিজেপিক শ্মশানলৈ প্ৰেৰণ কৰিব লাগে আৰু 35% মানুহক লৈ ৰাজনীতি কৰা AIUDF দলক কবৰস্থ কৰাৰ কাৰণে আহ্বান